বন্ধুসকল স্বাগতম এটা ভিডিঅ' লৈ মই বৰ্তমান আজি আহি উপস্থিত আছোঁ মোৰ ঘৰৰ ওচৰতে বনাই বুলি কয় তাতে আজি মেডাম মেফি উদযাপন হৈছে বাকী মেডাম মেফিত কেনেধৰণৰ কি ধৰণৰ উদযাপন হৈছে মই ভিডিঅ'টো জৰিয়তে আপোনালোকক দেখাবলৈ যত্ন কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি আগ্ৰহ কৰিম ভিডিঅ'টো চাই থাকিব ইয়াতে তেওঁলোকে বৰ্তমান চাকি বন্তি জ্বলাইছে যি জ্বলাই আছে এতিয়া বৰ্তমান বনাই আছে খানা বনাই আছে ভাতটো অলৰেডি হৈ গৈছে বনাত দাদা লাগি আছে আৰু তেওঁলোকৰ যিটো পৰম্পৰা সেই হিচাপতে তেওঁলোকে সেৱা কৰিছে তেওঁলোকৰ ভগৱানৰ ওচৰত যিটো পৰম্পৰাগত শান্তি চলিছে এতিয়া তেওঁলোকৰ যিটো ৰিৱাজ নীতি নিয়ম সমূহ যিটো তেওঁলোকৰ এটা পূজা চলি আছে বৰ্তমানৰ পূজা দেখাই আছোঁ চব তো মই এতিয়া বৰ্তমান বনাই আছোঁ আঞ্চলিক আপোনাৰ মেডাম মেফি উদযাপন য'ত আছে তাৰ বিষয়ববীয়া মই চাওঁ ক'লে জীৱনজিৎ সিংহ হাজৰিকাৰ পৰা জানিব বিচাৰিছোঁ যে একচুৱেলি মানে মেডাম মেফিত হয় কি তো আমি আপোনালোকক ভিডিঅ'টোতে এইটোকে জনাব বিচাৰিছোঁ একচুৱেলি মেডাম মেফি হয় কি আৰু তেওঁ মানে আমি সেই দাদাৰ পৰাই জানিম দাদা আপুনি দুআষাৰ কওকচোন বৰ্তমান মানে এনেই মানে কি কাৰণে কেনেকুৱা কাৰণে মানে মেডাম মেফিটো কি বস্তুটো জানিব মানে অকণমান মানুহক জানে কিন্তু চববিলাকে নাজানে ন তো অকণমান জাষ্ট এটা ভাগ দিয়ক মই আপোনাক একেবাৰে প্ৰথমবাৰ কৈছোঁ হয় কওক চাউলুং চুকাফা যেতিয়া 1228 খ্ৰীষ্টাব্দত অসমলৈ আহিছিল তেতিয়াৰ পৰাই চাউলুং চুকাফাই উপৰিপুৰুষসকলক স্মৰণ কৰি উপৰিপুৰুষসকলক মংগলাৰ্থে আৰু তেখেতসকলৰ যি উপৰিপুৰুষ আছে এই উপৰিপুৰুষসকলক সন্তুষ্ট কৰিবৰ কাৰণে তেখেতে দামফি পূজা পাতে মেডাম মেফি উপৰিপুৰুষসকলক স্মৰণ কৰি পতা পূজাই হৈছে মেডাম মেফি আৰু ঠিক তেনেধৰণে গতিশীলভাৱে আমি চাউলুং চুকাফাৰ দিনৰ পৰাই অসমত বাস কৰা আহোমসকলে মোহন দেওধাই বাইলুংসকলৰ পুৰোহিত্যত আমি টাই আহোমসকলে আমি চাউলুং চুকাফাৰ যি নীতি এই নীতিক আদৰ্শক ৰক্ষা কৰি আমিও উপৰিপুৰুষসকলক স্মৰণ কৰি আমি মেডাম মেফি আমি অসমত পাতি আহিছোঁ আৰু অসমৰ টাই আহোম জনগোষ্ঠীয়ে এই পবিত্ৰ ক্ষণত আজিও ঠিক তেনেধৰণে উপৰিপুৰুষসকলক স্মৰণ কৰি আমি এই বনাই আঞ্চলিক মেডাম মেফিত আমি সকলোকে সোঁৱৰণ কৰি আমি মেডাম মেফি ভাগ উদযাপন কৰিব বিচাৰিছোঁ ধন্যবাদ তো বন্ধুসকল দাদাই ক'লে অলৰেডি আমি ইমান জ্ঞাত মই নহয় এই ভিডিঅ'ৰ দ্বাৰা মই এইটোকে পঠাব বিচাৰোঁ যে আমাৰ উপকণ্ঠ অঞ্চলত ইমান এটা ধুনীয়া অনুষ্ঠান হয় তো সকলো মানুহে জানক আৰু ময়ো এইবাৰ মানে প্ৰথম আহিছোঁ ইয়াতে তো আশা ৰাখিছোঁ অহা বছৰকৈ আৰু ভাল হওক ইয়াতকৈও ভাল হওক এতিয়া ভাল হৈছে ইয়াতকৈও ভাল হওক আৰু আমাৰ সমাজৰ যিখিনি বৰ্তমানীয় মানুহ আছে মানে সকলোৰে উন্নতি হওক ইয়াৰ দ্বাৰা এইটোকে জনাব বিচাৰিছোঁ তো স্থাপিত 2010 চনত স্থাপিত 2010 চনত 2010 চনত কিন্তু মই আজি জাষ্ট প্ৰথম আহিছোঁ তো আপোনালোকে ভিডিঅ' চাই থাকিব আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি অকল টাই আহোম জনগোষ্ঠীৰ
উন্নতিৰ বাবে বা টাই আহোম জাতিটোৰ বাবে আমি এই মেডাম মেফি নাপাতোঁ। হয় অসমৰ যিটো বৰ অসম, হয় হয় বৰ অসমৰ অসমীয়া জাতিৰ উন্নতিৰ বাবে হয় হয় সমূহ নিশ্চয়। জনগোষ্ঠী একত্ৰিত হৈ হয়। যি চাওলুং চুকাফাই বৰ অসম গঢ়িছিলে, এই বৰ অসমৰ সকলো ৰাইজৰ সকলো জনগোষ্ঠীৰ মংগলাৰ্থে আৰু সকলো জাতি জনগোষ্ঠীৰ উদ্গতি কামনা কৰি আমি এই মেডাম মেফি ভাগ পালন কৰোঁ। হয় ঠিক আছে বন্ধুসকল, এতিয়া চাই থাকিব আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু মই এতিয়া তেওঁলোকৰ বৰ্তমান যিটো ধৰ্মীয় পৰম্পৰা অনুসৰি যিটো সাজ পানী, তো সাজ তেওঁলোকে বিতৰণ কৰি আছে বৰ্তমান। সকলোৱে তাৰপিছত গাহৰি মাংস অতি পাহাত তো যিটো গাহৰি মাংস বনিছিলে তো সঁচাই বহুত ধুনীয়া আছিলে, খালি খানাটো বহুত ধুনীয়া আছিলে। এতিয়া খাওঁ আৰু চাই থাকিব ভিডিঅ'টো। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চালে, মেডাম মেফিত গ'লোঁ, তাত এটা ভিডিঅ' বনালোঁ। ভিডিঅ'টো ভাল পালে, চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ'টো মই